নমস্কাৰ মই ছায়া আৰু আজি এই ভিডিওটো ষ্টাৰ্ট কৰিছো ওয়েষ্ট বেংগলৰ পৰা আৰু আজি যাম এখন মেলা চাবলৈ যাওঁ যেহেতু ভাবিছো যে আপোনালোককো দেখাও আৰু মেলাখন চাবলৈ যোৱাৰ আগত ভাবিছো যে আপোনালোকক এটা ভাল খবৰ দিও ভাল খবৰটো এইটো যে মোৰ আজি ইউটিউবত 5000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আৰু তাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ কাৰণ এইবোৰ হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আশা কৰিম আপোনালোকে আগলৈ এনেকৈ মৰম আৰু আশীৰ্বাদ দি যাব আৰু মই এটা নেক্সট শ্বটত দেখাম কেনেকৈ ৰেডি হৈছো কি পিন্ধি গৈছো আৰু মেলাখন বাকি আপোনালোকে ভিডিওটো চাই থাকিব বুলি আশা কৰিছো তো গাইস এতিয়া আমি ওলাই মেলি গৈ আছো মানে দেৰি হৈ গৈছে আমি ট্ৰেইনত যাম আৰু এতিয়া গৈ আছো ষ্টেচনলৈ এইজনী আমাৰ টিকলি তাইলৈ ভিডিও নুঠে অকল ভিডিও নুঠালে তাৰ প্ৰব্লেম হয় আৰু এই আগত গৈ আছে স্পীডত যাব লাগিব যেহেতু ট্ৰেইনখনৰ টাইম ওচৰ থাকি পালেহি বাকি ট্ৰেইনৰ ষ্টেচনত যাই আপোনালোকক কৈ আছে গাইস মানে ট্ৰেইনত ভিডিও দেখাব নোৱাৰিলো কাৰণে এনেকুৱা বেছি ভিৰ মানে খোজকাঢ়িব তাত দৰকাৰাই নাই মানুহে এনেকুৱা ঠেলি হেঁচি লৈ যায় যেনেকুৱা ভিৰ তাত দেখিছে বহুত বেয়া ভিৰ দিছে মানে মই এনেকুৱা ভিৰ অসমত নাই দেখা সঁচা কথা কৈছোঁ দেই বহুত বেছি ভিৰ আৰু এতিয়া মেলা ঠাইডোখৰ পাইছোঁহি ইয়াত এনেকৈ কৰি যাবলৈ দিছে এনেকৈ আৰু ইয়াত আছে পুখুৰী ডাঙৰ পুখুৰী আৰু ইয়াত তাৰ মাজেৰে এনেকৈ যাবলৈ দিছে বিল হ'ব চাগে দেই আৰু এনেকৈ কৰি যাব লাগিব আপোনালোকক মেলাৰ ভিতৰৰখিনি দেখাই আছোঁ বাৰু ৰ'ব দেই আৰু ইয়াত আমাৰ টিকলে খেলি আছে বেলুন ফুটোৱা বন্দুকেৰে তো গাইছ মেলাখন মানে বহুত বেছি ডাঙৰ হয় আৰু ইয়াত ফ্ৰিজ টিভি এইবোৰ চব দেখিছে বহুত বেছি ডাঙৰে মেলা আৰু হেভি মেলা হয় চাই থাকিব আপোনালোকক দেখাই আছো আৰু এতিয়া আহিছো মিনা বজাৰৰ চাইডে চকৰি ঘূৰোৱা নাই সন্ধিয়া সময়ত চাগে চকৰি ঘূৰাব এতিয়া চকৰি ঘূৰোৱা নাই সৰু সৰু বাচ্চা এইবোৰ ঘূৰাই আছে চকৰি উঠিম বুলি ভাবিছিলোঁ আমাৰ তাতকৈ ডাঙৰ আহিছে ইয়াত তো উঠিম বুলি ভাবিছিলোঁ কি হয় নাজানো আৰু এইটো কি বস্তু দেখিছে গাইছ সেইটো পানীত মানে খোজকাঢ়ি ফুৰে আৰু এইটো চাইডে যাই থাকে আৰু অহা যোৱা কৰি থাকে তো গাইছ জোকাই আছে দেখিছে টিকলিজনী চকৰিৰ ওপৰত উঠিলে গাইছ সৌপালি উঠা চকৰিটোৰ ওপৰত উঠিলে আৰু তাই বায়ুৰ ওপৰত যে কান্দি আছে কান্দি আছে গাইছ মই মানে এইটোত উঠিম বুলি ভাবিছিলো কিন্তু নিদিয়ে ঘৰ মানুহে উঠিবলৈ এইটোত উঠিম চাগে বাকী এইটোত উঠিবলৈ নিদিয়ে কৰিম বুলি ঠিকে আছে এতিয়া আমি এইটো চকৰিত উঠিব গৈছোঁ আমাৰ তাত ইয়াত বেছিকৈ পইচাটো লৈছে আমাৰ তাত 50 টকাকৈ লয় আৰু ইয়াত 70 টকাকৈ লৈছে তো এতিয়া যাম ইয়াত উঠিম তো গাইজ বৰ্তমান আমি আছোঁ চকৰিৰ ওপৰত আৰু ইয়াৰ ওপৰৰ পৰা ভিউটো বহুত বেছি ধুনীয়া আৰু টিকলি কান্দি আছে মানে ইয়াৰ ওপৰত আনিবলৈ ভয় লাগে ন যিমান যি নহওক বহুত বেছি ডাঙৰ এইটো সেইটো কাৰণে মানে ভয় লাগে আমাৰো ভয় লাগিছে গাইজ আৰু তেওঁ মানে উঠিছোঁ আৰু মনটো হেৰি কৰি থাকে যে তো তেওঁ উঠিছোঁ আৰু চাওক গাইজ হাত এৰিলে ভয় লাগে গাইজ এনেকুৱা লাগে জীৱটো উৰি গৈছে যেন এনেকুৱা লাগে গাইজ এতিয়া আমি উঠিছোঁ চকৰিত তো গাইজ এতিয়া আহিছোঁ পুতলাৰ দোকান আৰু কি মানে ভণ্টিয়ে চাই আছে তাকে চাই আছোঁ এয়া পুতলা এইবোৰ চাই আছোঁ কিমানকৈ কৈছে 350 এই বিল্লি কিতনে কা হে
बिल्ली बिल्ली वो वाला और ये तो गाइस दाम আমাৰ ইয়াতকে ইয়াত অকণ বেছি হে গাইস আমাৰ টিকলিয়ে যি খেলা বস্তু দেখিছে সবতে উঠিছে যি খেলা বস্তু দেখিছে সবতে উঠিছে খালি সৰু পালি লৈ আহিলে মানে ইয়াত পইচাৰ খাইৰা কৈ দিয়া আৰু এইবোৰ প্লাষ্টিকৰ হয় লবৰৰ নহয় প্লাষ্টিকৰ মানে পৰিলে অলপমান কষ্ট পাব আৰু তো গাইস এতিয়া ফাৰ্ষ্ট টাইম এইটো ট্ৰাই কৰিব ওলাইছোঁ আৰু ট্ৰাই কৰিম টিকলি আৰু মই আৰু এতিয়া মই এইটো আইচক্ৰীমটো ট্ৰাই কৰিম ফাৰ্ষ্ট টাইমৰ বাবে গলিয়ে গ'ল গাইছ আপনাদের সামনেই প্রত্যেক সপ্তাহে ঠিক আছে করে লাকি ড্র অনুষ্ঠিত হবে তো গাইস এতিয়া আমি খাব আহিছোঁ ক্ৰিস্পি চিকেন অবশ্যই মনে করে আৰু বাহন গৈছে বেলেগ এটা ঠাইত টিকলিজনে বোলে কিবা এটা বেলেগ খায় আৰু এতিয়া আমি খাওঁ এইটো মনে করে তো গাইস এতিয়া আমি ল'ব আহিছোঁ আইচক্ৰীম ভণ্টিৰ কাৰণে এইটো লৈছোঁ আৰু আমি মেংগ' আইচক্ৰীম ল'ম আৰু তাৰপিছত চাগে ঘৰলৈ গুচি যাম দামো বহুত বেছি হৈ থাকে ইয়াৰ চাই থাকক আপোনালোক কৈ আছোঁ সামনে ড্রপ বক্সে আপনাদের সামনেই প্রত্যেক সপ্তাহে 3টি করে লাকি ড্র অনুষ্ঠিত হবে সিটি বিগ বাজার কত নিল চলবে আগামী 12ই মে না আইসক্রিম কত ওইখানটা सिटी बिग बाजार चलবে आगामी 12ই মে आपके लिए है लीजिए लीजिए आपके लिए है ये रखा है ये आपको नहीं देना आपको नहीं देना ऐसा कौन है तुम मेरा लगे वाले पॉज को ऐसे अभी आप मत दीजिए ना वो दे देगा फिर बाद में नहीं आपको গাইস এতিয়া আমি এনেকুৱা ঠাইত আছোঁ যিবোৰ চব বালিৰে নিৰ্মাণ কৰিছে এইবোৰ গাইস এতিয়া আহিলোঁ আমি মেলা পৰা আৰু এতিয়া আছোঁ ষ্টেচনত আৰু বাইকিং কৰিছে আৰু এতিয়া আছোঁ ষ্টেচনত ৰেলত এতিয়া কোনো মানুহ নাই মানে যাওঁতে একে ইমান মানুহ আছিলে যে অৱস্থা বেয়া হৈ গৈছিলে আৰু এতিয়া আহোঁতে মানে শুই শুই আহিব পৰা হৈ গৈছিলে আজি ব্লগটো ইমানেই আছিলে দেই যদি ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা বাই বাই